এয়া মোৰ মাছৰ জোলকণ খাবৰ বাবে ৰেডি হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই এয়া কাৱৈ মাছ আৰু শাকৰ জোল বনাম। তাৰ বাবে মই মাছকেইটা এয়া ভালদৰে বাছি লোৱা হৈ গ'ল আৰু শাকখিনিও এয়া ভালদৰে বাছি কুচি ধুই ল'লোঁ। আহকচোন এতিয়া মই কি কৰোঁ আপোনালোকক দেখুৱাই যাওঁ। এয়া মাছকেইটা ভাজিবৰ বাবে মই গেছৰ ওপৰত এখন পেন পাতি লৈছোঁ আৰু এয়া গেছৰ ফ্লেমটো অন কৰি লৈছোঁ। পেনখন গৰম হোৱাত মই ইয়াতে অলপ মিঠাতেল দি দিওঁ। তেলখিনি গৰম হয় মানে মই এয়া মাছকেইটাত নিমখ হালধি সানি লওঁ। নিমখ হালধি সনা হৈ গ'ল। এতিয়া মই মাছকেইটা ভাজি লওঁ। এয়া তেলখিনি গৰম হৈ গ'ল। মাছকেইটা ভাজো মানে মই শাকখিনি সৰু সৰুকৈ কাটি লওঁ। এয়া মোৰ শাকখিনি বাছি লোৱা কাটি মেলি লোৱা হৈ গ'ল। এতিয়া মই মাছখিনি নমাই লওঁ। এয়া মোৰ মাছকেইটা ভজা হৈ গ'ল। এতিয়া এইখিনি মই নমাই লওঁ। শাকৰ জোল বনাবৰ বাবে মই এয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই অলপ মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই এই এটালি লোৱা নহৰুকেইটা আৰু কেঁচা জলকীয়াকেইটা দি দিছোঁ। মই মাছৰ জোলত পিঁয়াজ ব্যৱহাৰ নকৰোঁ। কেঁচা জলকীয়া আৰু নহৰু। এই নহৰুকণ ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াতে মই অলপ হালধি গুড়ি দিছোঁ। তেতিয়া ইয়াতে মই শাকখিনি দি দিম। শাকখিনি এতিয়া অকণমান লৰাই দিছোঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনি এতিয়া মই ভালদৰে লৰাই দিম। এতিয়া এইখিনি মই গেছৰ ওপৰতে ভিজিবৰ বাবে 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। এই শাকখিনি ভিজি গ'ল। এতিয়া মই ইয়াতে মাছকেইটা দি দিম। এতিয়া ইয়াতে মই অলপ গৰম পানী দি দিম। গৰম পানী দি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিওঁ। ইয়াতে মই এয়া বন লগাই দিছোঁ। এয়া মোৰ মাছৰ তৰকাৰীখিনি ভালদৰে উতল আহিলে এইখিনি এতিয়া খাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া মোৰ মাছৰ জোলকণ খাবৰ বাবে ৰেডি হৈ গ'ল।